এই মুহূৰ্তত কম্পাৰ্টমেণ্ট এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্ট এক্সাম দিছে সেইসকলৰ বাবে সেৱা বোৰ্ড আৰু অসম চৰকাৰৰ ফালৰ পৰা আহিছে এটা অতি ভাল খবৰ। কিছুমান ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ আছে যে যদি সিহঁতে SSLC কম্পাৰ্টমেণ্ট এক্সামত 75% পায় তেন্তে সিহঁতক চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিমৰ বঁটা লেপটপ ছাত্ৰ ছাত্ৰীসকলক দিব নে নাই। এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে যদি ছাত্ৰ ছাত্ৰীসকলে SSLC কম্পাৰ্টমেণ্ট এক্সামত 75% বা তাতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হয় তেন্তে সিহঁতে লেপটপ পাব। কিন্তু বৰ্তমান চৰকাৰে লেপটপ দিয়াৰ পৰিৱৰ্তে 16,000কৈ টকা দিব বুলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।